হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। মোৰো ভাল। মই চুমি। মোৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু বিহু আহি পাইছেহি আৰু দুদিন মাত্ৰ বিহুৰ আয়োজন অলপ চলপ কৰিছোঁ। বিশেষকৈ কাপোৰ বহুতখিনি ধুইছোঁ। কাপোৰ ধুই অলপ ৰ'দালোঁ আৰু এতিয়া অলপমান পিঠাগুড়ি খুন্দিম। পিঠাগুড়ি খুন্দা মানে বৰা চাউল চুকা চাউল নহয়, যিটো আমাৰ চাউলৰ গুড়ি বুলি কয়, খুন্দু চাউল বুলি কয়। আজি খুন্দু চাউল খুন্দিম আৰু খুন্দু চাউল খুন্দি তাৰে কেনেকৈ বনাওঁ আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিম। চাউল মই তিয়াই ধুই পখালি লৈছোঁ আৰু এতিয়া খুন্দিমগৈ। ক'ত খুন্দিম আপোনালোকক দেখাম। দেখিছেনে কিমান কাপোৰ ধুলোঁ, আৰু কাপোৰ ধুলৰ লগতে আপোনালোকক দেখাইছোঁ। আৰু আলু যে ৰুইছিলোঁ দেখিছেনে, এয়া আলু পুৰা ডাঙৰ হৈছে আৰু ধুনীয়াকৈ গোটেই জেওৰা দিয়া হৈছে। আমি কৰা নাই দিয়ে, বিশেষকৈ দাদাই কৰিছে, হ'লেও ঘৰতে কৰিছে সেইকাৰণে দেখাইছোঁ। আৰু ধুনীয়াকৈ আমি কাপোৰ মেলিবলৈ ধুনীয়া সুবিধা হৈছে, কাৰণ তাঁতিখন দিয়া বেছি দিন হোৱা নাই, নতুন। সেয়েহে একদম কাপোৰ ধুই মেলিবলৈ ধুনীয়া সুবিধা হৈছে। আৰু ইয়াত ধুনীয়াকৈ তিল ধুই পেলাই ৰ'দাইছোঁ আৰু এইফালে বগৰীও ৰ'দাইছোঁ, মানে কি আচাৰকণ বনাম। এইফালে জলকীয়া, সৰু সৰু জলকীয়া আছে, ৰ'দাইছোঁ। তিলখিনি বিশেষকৈ আজি ধুইছোঁ, কাইলৈহে বনাম, কিন্তু আজি ধুই মেলি ৰ'দাইছোঁ। একদম কাপোৰ ধোৱাৰ লগতে তাঁতি দি থোৱা আছে যদিহে, যিহেতু তাঁতিৰ ভিতৰত গৰু সোমাব নোৱাৰে, সেয়েহে ধুনীয়াকৈ বস্তুকেইটা ৰ'দাইছোঁ। আমাৰ অকণমান টিকলি পঞ্চি আৰু এলবিধাৰ মোৰ লগত এয়া মই নাৰিকল ৰুকিছোঁ লাডু বনাবৰ কাৰণে। আৰু লাডু বনাবলৈ আপোনালোকে দেখাম, চাই থাকি নাৰিকলখিনি ৰুকি একেবাৰে চেনি সানি অলপ দি সানি পেলাই মই জলপান লৰাই আছোঁ। এয়া লাডু বনাবৰ কাৰণে মানে ভাজিছোঁ, আৰু বেছি নাভাজোঁ, কম ভাজিম, মানে যিমানখিনি ভাজিম দেখাম বাৰু। ভাজি থাকোঁতে দেখাব নোৱাৰোঁ, গতিকে সেয়ে অলপ পিঠাগুড়ি ধুনীয়াকৈ জোখত ভাজি ল'লোঁ। ভাজি লৈ অলপ ঠাণ্ডা কৰি, মানে ঠাণ্ডা হ'বৰ কাৰণে লৰাই আছোঁ। আৰু ইফালে লং, ইলাচি, দালচেনি ধুনীয়াকৈ আছোঁ। আৰু ইফালে গুড় পগাই আছোঁ, আৰু গুড়খিনি পাক হোৱাৰ পাছত মই ইয়াত ঠাণ্ডা কৰি লাডু বনাম দেখা। এফালে গুড় বনাই হৈ গ'ল মোৰ, আৰু এতিয়া দিম পিঠাগুড়ি, আৰু ইয়াত ধুনীয়াকৈ সানিম। ইয়াতে দিম এতিয়া, পাক লৈছে আৰু এয়া লাডু বনাইছোঁ। এয়া লাডু বনোৱা হৈ গৈছে। আৰু এতিয়া নাৰিকল লাডু বনাম। প্ৰথমতে নাৰিকল চেনি মানে সানি যে মিক্স কৰি থৈছিলোঁ, এতিয়া এই গেছতে এনেকৈ ভাজিছোঁ আৰু আপোনালোকক দেখাই আছোঁ বনোৱা পদ্ধতি। মই একদম পকা মিঠৈ বনোৱা শেষ হ'ল, আৰু এতিয়া নাৰিকল লাডু বনাইছোঁ। মানে নাৰিকল লাডু পাকটো মোৰ হাতত ভাল নহয়, সেয়েহে একদম মই বাইদেউক মাতি আনিছোঁ। আৰু ওচৰৰে আপোনালোকে ভিডিঅ'ত দেখিছে বাৰু, লাকিকো মাতি আনিছোঁ। আৰু দুইজনে আমাৰ বাইদেউ নাৰিকল লাডু বনাই দিব। এতিয়া ময়ো বনাম বাৰু, মই ভালকৈ নাজানো দেই। মই নাজানো যে, সেইকাৰণে তেওঁলোকক মাতিছে। এতিয়া অলপ চলপ সহায় কৰি দিব আৰু বনাম এতিয়া নাৰিকল লাডু আৰু দেখাম। মই একেবাৰে নজনাও নহয়, জানো, কিন্তু পাকটো ভালকৈ নুঠিবও পাৰে, সেইকাৰণে মানে মই মাতিছোঁ, অকণ সহায়ো কৰি দিব। আৰু একেলগে কাম কৰি বহুত ভাল লাগে। মোৰ এতিয়া যেনেকৈ আমাৰ ঘৰত নাৰিকল লাডু বনাম, কাইলৈ তেওঁলোকৰ ঘৰত বনাম, চবৰ ঘৰতে মানে একেলগে গোটেইকেইজনীয়ে মিলি পেলাই বনাম। আৰু সেইকাৰণে মোৰ ঘৰত বনাইছে দেই, অকল মানে মই নাজানো বুলি নহয়, ময়ো যাম বনাবলৈ, সেইকাৰণে আমাৰ ঘৰতে বনাইছে। আৰু কাইলৈ মোৰ লাডু বনোৱা হৈছে, বনাই আছোঁ, মানে কম কমকৈ ভাজিবলগীয়া হৈছে। এইখিনি অলপ ভাজি পেলাই অলপমান বনাই লৈছোঁ, আৰু এয়া ভাজিম। আৰু এইখিনি আছে ভাজি। ইফালে মই বনাই আছোঁ, এইয়া ভাজি আছোঁ, আৰু ইফালে বাইদেউ আৰু লাকিয়ে ধুনীয়াকৈ এইয়া লাডু বনাই আছে। আৰু মানে মোৰ ওপৰত খং উঠিছে আৰু দেই, বনাবলৈ পাইছে যে হাঁহিও উঠিছে, বকি আছে যে মোৰ হাঁহি উঠি গৈছে, বনাই আছে। আৰু একেলগে কৰিছোঁ, হাঁহি ফূৰ্তিয়ে বনাইছোঁ, ভাল লাগিছে। ঢেৰ বনোৱা নাই, কম পৰিমাণ বনাইছোঁ, কিন্তু তিনিজনীয়ে মিলি বনাইছোঁ যে বহুত ভাল লাগিছে। সেইকাৰণে আপোনালোকক দেখাইছোঁ দেই। আপোনালোকে বিহু মানে জা জলপান গোটাওঁতে এনেকৈ লগ হৈ বনাই নে নবনায়, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমি যিকোনো কাম কৰিলে চবেই একেলগ হৈ বনাওঁ, মানে পিঠাগুড়ি খুন্দিলেও তিনিজনী বা চাৰিজনী ওচৰ চুবুৰীয়া লগ খাই খুন্দো। এঘৰত এদিনকৈ বনাওঁ, সোনকালেও হয়, ভালো লাগে, হাঁহি ফূৰ্তি কৰি বনাওঁ। সেইকাৰণেহে আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখালোঁ। মই লাডু বনোৱা পৰিৱেশখিনি দেখাইছোঁ, আৰু কাৰণ আমি একেলগে একগোট হৈ এনেকৈ কাম কৰোঁ যিকোনো ক্ষেত্ৰত আছোঁ। আৰু আপোনালোকে যদি এনেকৈ একগোট হৈ আপোনালোকেও বিহু আয়োজন কৰে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। আৰু সকলোৱে বিহু আয়োজন ধুমধামেৰে কৰক আশাৰে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।